আজি বেঙেনাকেইটা অকণমান বেলেগ ষ্টাইলত বনাইছোঁ, সেয়েহে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। প্ৰথমতে বেঙেনাকেইটা ধুই অকণমান কাটি কাটি লৈছোঁ আৰু তাৰপিছত এনেকৈ গৰম টাৱা এখনত দি সেকিবলৈ দিলোঁ। আনফালে থাল এখনত এচামুচ বেচন, আধা চামুচ চুজি, জোখমতে নিমখ, হালধি, জিৰা গুড়ি, ক'লা জিৰা আৰু শুকান জলকীয়া সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনি দি ল'লোঁ। তাৰপিছত অকণ অকণ পানী দি ঘোলটো ধুনীয়াকৈ বনাই ল'লোঁ। ঘোলটো ধুনীয়াকৈ একেবাৰে বাবলছ নুঠাকৈ বনাই ল'লোঁ। এইফালে যে বেঙেনাকেইটা দিছিলোঁ সেইকেইটাও সিজিছেনে চালোঁ। বেঙেনাকেইটা সম্পূৰ্ণ সিজি যোৱাৰ পিছত এয়া বেচনৰ ঘোলটোত ধুনীয়াকৈ সানি ল'লোঁ। চামুচেৰে ইফালৰ পৰা সিফাললৈকে ঘোলটো লেটিয়াই দিলোঁ। গেছৰ ওপৰত টাওখন পাতি দি টাওখন গৰম হোৱাত তাত মিঠাতেল দি দিলোঁ। তাৰ ওপৰতে এতিয়া বেঙেনাকেইটা এটা এটাকৈ দি ৰৈ যোৱা ঘোলখিনি ওপৰতে দি দিলোঁ আৰু তাৰপিছত অকণমান ভজা যোৱাৰ পিছত লুটিয়াই দিলোঁ আৰু আনটো ছাইডতো তেনেদৰে ঘোলটো দি দিলোঁ। ভিডিঅ' বনোৱাটো মোৰ এটা চখ, সেয়েহে মই তেনেকৈ নহ'লেও ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। আপোনালোকে চাই কেনেকুৱা পায় মোক কমেণ্টত জনাবচোন। আনফালে আকৌ নাৰিকল অকণমান আছিল, সেইখিনিও ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ। বিলাহী, জলকীয়া, আদা, কাজু বাদাম একেলগে দি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ আৰু এয়া পেষ্টখিনিৰ ওপৰতে অকণমান জিৰা গুড়ি দিলোঁ আৰু এয়া পনীৰত অকণমান হালধি আৰু ৰিফাইন অইল দি ধুনীয়াকৈ সানি ল'লোঁ আৰু পনীৰ কেইপিচ এতিয়া ভাজিবলৈ ল'লোঁ। মঙলবাৰে আমি ভেজ খাওঁ। ভিডিঅ'টো আচলতে যোৱাকালিৰ আছিল। পনীৰ কেইপিচ ভজা হৈ গ'ল, তাত এটা শুকান জলকীয়া দি দিলোঁ। সেই শুকান জলকীয়া দি পেষ্টখিনি তাত ঢালি দিলোঁ আৰু পেষ্টখিনিত ঢালি দিয়ে নিমখ, হালধি জোখমতে দি যেতিয়ালৈকে তেলটো বিৰিঙি নুঠে তেতিয়ালৈকে ভাজি থাকিলোঁ। খুব ধুনীয়াকৈ ভাজি থকাৰ পিছত ভজা হোৱাৰ পিছতে মই তাত 2 চামুচ নাৰিকল দি দিলোঁ আৰু নাৰিকলখিনি দিও খুব সুন্দৰকৈ লৰাই থাকিলোঁ। কিছু সময় লৰাই থকাৰ পিছত কালাৰটো খুব ধুনীয়া হৈছে, তেলখিনি উপঙি আহিছে আৰু তাৰপিছত মই লাহেকৈ পনীৰ কেইপিচ ঢালি দিলোঁ আৰু অকণমান লৰাই থাকিলোঁ। অকণমান পানী ঢালি দিলোঁ, বহুত বেছি পানী দিয়া নাই। মঙলবৰীয়া থালখন আজি তেনেদৰেই খাম বুলি ভাবিছোঁ। পনীৰ গ্ৰেভি ৰেডি হৈ গ'ল। অকণমান কেঁচা ধনিয়া দি দিলোঁ। ভিডিঅ' বনোৱালৈ মোক বহুত কথা কয়, আপুনিনো ভিডিঅ' বনাই কি পায়? এনেদৰে মই ভিডিঅ' সদায় বনাই থাকিম, বনাই যাম। আপোনালোকৰ কেৱল লাগিব মৰম আৰু আন্তৰিকতা আৰু ভাল পোৱা। অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি দিব। থেংক ইউ।